warahmatullahi wabarakatuh. How are you? all আশা কৰো তোমালোকে সকলোৱে ঘৰতে ভালে আছা, সুস্থ আছা। তো আজি মই তোমালোকৰ এমবি ইছলামিক জাতীয় বিদ্যালয় বুজি পাইছা নহয়? এমবি ইছলামিক জাতীয় বিদ্যালয় মটেৰজাত ধুবুৰী অসম। তো এইখন বিদ্যালয়ৰ তোমালোকৰ প্ৰাক প্ৰাথমিকৰ পিপি, ইয়াক শৰ্টকাটত পিপি বুলি কোৱা হয়, বা প্ৰাক প্ৰাথমিকৰ বিষয় কি আছে? সাধাৰণ গণিত চানেকি। তো আজি তাৰিখ মই ইয়াতে লিখি দিছে, ইয়াতে চোৱা 16 তাৰিখ হয়, বাৰ আছে কি সোমবাৰ, হয় নে নহয়? তো আজি তোমালোকৰ সোমবাৰত কি আলোচনা কৰিম, কিমানলৈকে আলোচনা কৰিম, তোমালোকৰ কিতাপত 6 নম্বৰ পৃষ্ঠা, 6 নম্বৰ পৃষ্ঠাত দিয়া আছে কিছুমান ছবি দিয়া আছে, হয় না? কাঠিৰ ছবি দিয়া আছে, এনেকা কিছুমান কাঠিৰ ছবি দিয়া আছে, হয় নহয়? এনেকা কাঠিৰ ছবি দিয়া আছে, কাঠিৰ ছবি দিয়া আছে, এনেকা বান্ধা আছে, হয় নহয়? কাঠিৰ ছবি দিয়া আছে, তাৰ মানে এটাকৈ কাঠিৰ হেৰি 10টাকৈ কাঠি আছে, হয় না? এনেকা বান্ধা আছে, হয় নহয়? তাৰ পিছত আকৌ যোগ দি আকৌ এটা কাঠি দিয়া আছে, হয় নহয়? এনেকা দিয়া আছে, দিয়াৰ পিছত তাৰপৰা কিমান দিয়া আছে? এনেকা 20 যোগ 1 সমান সমান 21 এনেকা দিয়া আছে না নাই? তো এই ক্ষেত্ৰত তোমালোকক মই এটা কথা বাৰংবাৰ বা ভালদৰে বুজাই ক'ব বিচাৰিছো যে ইয়াতে 10টা আছে, ইয়াতে 10টা আছে, হয় নহয়? তো 10টা 10টা 20টা যোগ এটা 21টা হলে নহয়, এই 10টা 10টা 20টা এই 20টা আৰু এই এটা। তো এটো কেনেদৰে তোমালোকে পঢ়িবা, পঢ়াৰ সময়ত অলপ বেলেগ দৰে পঢ়িবলৈ, যে 10 2 গুণ কি আছে যে 2 10 1 21 ক'ব লাগিব, 20 0 1 2 10 1 21 এইকাৰণে ক'ব লাগিব। ইয়াত পঢ়াৰ ক্ষেত্ৰত অলপ বেলেগ দৰে পঢ়িব লাগিব, এইকাৰণে পঢ়িব লাগিব ইয়াতে যেহেতু এনেকা 10 দুটা দিয়া আছে, তাৰ পিছত এটা 1 দিয়া আছে, সো 2 10 1 21 2 10 মানে দুটা 10 20 হয় আৰু 1 21 2 10 1 21 সেম তেনেকা ইয়াতে যদি এনেকা দিয়া থাকে, এনেকা দিয়া আছে, হয় নহয়? এনেকা দিয়া আছে 10টা 10টা, হয় নহয়? যোগ ইয়াতে দুটা কাঠি দিয়া আছে, দুটা কাঠি দিয়া আছে, হয় নহয়? তো ইয়াতে কি হ'ব? 2 0 ইয়াতে 2 সমান সমান 2 10 2 22। তো ইয়াতে ক'ব লাগিব যে 2 10 20 দুইটা 10 আছে না নহয়? 2 10 20 কি আছে? 22 2 10 2 মানে দুটা 20 আছে, দুটা 10 আছে, দুটা 10 কি 20 হ'ব আৰু 2 2 10 কি 2 22 2 10 1 21 2 10 2 22। তো এনেদৰে তোমালোকৰ কিতাপত মই ইয়াতে দিয়া আছে, তোমালোকে চোৱা, ইয়াতে চোৱা যে 2 10 1 21 2 10 2 22 2 10 3 23 2 10 4 24 2 10 5 25। তো এই পাঁচটা, এটা দুটা তিনিটা চাৰিটা পাঁচটা, এই পাঁচটা সংখ্যা তোমালোকে মুখস্থ কৰিবা, বুজি পাইছা? যে 2 10 1 21 2 10 2 22 2 10 3 23 2 10 4 24 2 10 5 25 এই ইমানখিনি তোমালোকে মুখস্থ কৰিবা। মুখস্থ কৰি তোমালোকে এটা হোমৱৰ্ক হিচাপে এটা ভিডিঅ' বনাবা, ঠিক আছে? তোমালোকৰ হোমৱৰ্ক এইটোই হয়, তোমালোকৰ হোমৱৰ্ক এইটোই হয়, এই 21ৰ পৰা 25 লৈকে মুখস্থ কৰিবা। আৰু মোৰ হোৱাটছআপ নাম্বাৰ মই দি আছো 9864979727 এইটো হোৱাটছআপ নম্বৰত তোমালোকে হোমৱৰ্কখিনি পঠাই দিবা। তো আজিৰ ক্লাছ মই বিশেষ একো নকওঁ, ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ।